Hello friends. কালি মই স্কোৱাট মাৰোতে মোৰ লোৱাৰ বেক ইনজুৰি হৈ গ'ল। বৰ বেছি হেভি স্কোৱাট মাৰিছিলোঁ, প্ৰায় 200 কেজি। তো অলপমান ফৰ্মটো খেলি মেলি হৈ গ'লগৈ, যাৰ কাৰণে মোৰ লোৱাৰ বেকত প্ৰেছাৰ পৰি গ'ল। তো লোৱাৰ বেকটো অলপ টুইক হৈ গ'ল, অলপ ইনজুৰি হৈ গ'ল। তো এতিয়া ইনজুৰি হৈ গ'লে জেনেৰেলি মানুহে কি কৰে যে ৰেষ্ট লয়, ৱৰ্কআউট নকৰে, কেইদিনমান ৰেষ্ট লয়, ৰিকভাৰী হ'বলৈ দিয়ে বডিটোক। তো সকলোৰে নিজৰ নিজৰ টেকনিক থাকে ৰিকভাৰী হোৱাৰ। তো মোৰ টেকনিকটো, মোৰ পলিচিটো অলপ বেলেগ। মই ইনজুৰি হ'লেও ৱৰ্কআউট কৰোঁ। তো ৱৰ্কআউটৰ জৰিয়তে মই নিজৰ বডিটোক ৰিকভাৰী কৰিবলৈ ট্ৰাই কৰোঁ। কিন্তু নৰ্মেল কণ্ডিশ্যনত মই যেনেকৈ ৱৰ্কআউট কৰোঁ, ইনজুৰি হৈ থাকিলে মই তেনেকৈ ৱৰ্কআউট নকৰোঁ। গতিকে আজি মোৰ লোৱাৰ বেক ইনজুৰি হৈ আছে, কিন্তু আজিও মই গৈ ৱৰ্কআউট কৰিম জিমত। কিন্তু মই কেনেকৈ কৰিম ৱৰ্কআউট, সেইটোৱে মই আজি আপোনালোকক দেখুৱাম যে ইনজুৰি হৈ থাকিলে কেনেকৈ ৱৰ্কআউট কৰিব। তাৰমানে ইনজুৰি হৈ থাকিলেও ৱৰ্কআউট মিছ নকৰাকৈ থাকিব পাৰি, ৱৰ্কআউট কৰিব পাৰি, কিন্তু অলপমান টেকনিকবোৰ সলাব লাগে। তো মই আজি দেখুৱাম মই কেনেকুৱা টেকনিকত মই ৱৰ্কআউট কৰিছোঁ উইথ ইনজুৰি। লোৱাৰ বেক ইনজুৰি হৈ আছে, কিন্তু আজি মই ডেডলিফ্টো মাৰিম, আপাৰ বেক ৱৰ্কআউটো কৰিম। তো কেনেকৈ কৰিম মই উইথ লোৱাৰ বেক ইনজুৰি, তো সেইটো মই আজি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বহুতে ভাবে যে ডেডলিফ্টটো লোৱাৰ বেকৰ কাৰণে বেয়া, কিন্তু ডেডলিফ্টটো একচুৱেলি লোৱাৰ বেকৰ কাৰণে বেয়া নহয়। ডেডলিফ্ট কৰিব নোৱাৰাটোহে লোৱাৰ বেকৰ কাৰণে বেয়া। অৰ্থাৎ আপুনি যদি ডেডলিফ্ট নোৱাৰে কৰিবলৈ, তাৰমানে আপোনাৰ লোৱাৰ বেকটো যথেষ্ট উইক হয়। গতিকে মোৰ লোৱাৰ বেক ইনজুৰি হৈ আছে, কিন্তু মই ইনজুৰি হোৱা স্বত্তেও ডেডলিফ্ট কৰিম, কিন্তু অলপ বেলেগ টেকনিকত কৰিম, যাতে লোৱাৰ বেকত প্ৰেছাৰটো কম পৰে। তেনেকৈ বাকী ৱৰ্কআউটবোৰ তেনেকুৱাকৈ কৰিম আৰু মবিলিটিৰ ওপৰত বেছি গুৰুত্ব দিম। তো তেতিয়াহ'লে জিমলৈ যাওঁ আৰু দেখুৱাম যে ইনজুৰি হৈ থাকিলে মই কেনেকৈ ৱৰ্কআউট কৰোঁ। যেতিয়া আপোনাৰ ইনজুৰি হয়, তেতিয়া আপুনি মবিলিটিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। গতিকে ৱৰ্কআউট আৰম্ভ কৰাৰ আগতে ভালকৈ নিজৰ শৰীৰৰ মাচলবিলাক এক্টিভ কৰিব লাগে, আৰু যিমান পাৰি সিমান মবিলিটিৰ ওপৰত গুৰুত্ব দি কিছুমান মবিলিটি মুভমেণ্ট, ডাইনেমিক ষ্ট্ৰেছ এইবিলাক কৰি ল'ব লাগে, যিটো মই আজি কৰি লৈছোঁ। সদায় কৰোঁ, কিন্তু আজি অলপ বেছি সময় কৰিছোঁ যিহেতু মোৰ ইনজুৰি হৈ আছে। চ' আজি মই ডেডলিফ্ট মাৰিম, কিন্তু যিহেতু মোৰ লোৱাৰ বেক ইনজুৰি হৈ আছে, অলপমান বেলেগ ধৰণে মই ডেডলিফ্ট ৱৰ্কআউট কৰিম। আপোনালোকে দেখিবলৈ পাইছে মই মেট ব্যৱহাৰ কৰিছোঁ। অলপ বেছি ওখকৈ মই মেট দি লৈছোঁ, যাতে এটা হাইট এটা পাওঁ মই। গতিকে হাইটটো থাকিলে কি হ'ব, মোৰ যিটো লোৱাৰ বেক বৰ বেছি ব্যৱহাৰ নহ'ব, মোৰ স্পাইনডাল ষ্ট্ৰেইট হৈ থাকিব। তো বেছি তললৈ যাবলগীয়া নহয়। গতিকে মেটৰ যোগেদি মই অলপ হাইট দি লৈছোঁ, যাতে মই ভালকৈ মানে মোৰ লোৱাৰ বেকটো বৰ বেছি ব্যৱহাৰ নহয় যাতে ডেডলিফ্টত, আৰু তাৰ ওপৰত বেছি প্ৰেছাৰ নপৰে যিহেতু ইনজুৰি হৈ আছে। গতিকে আজি মই তেনেকুৱাকৈ মেট ব্যৱহাৰ কৰি ডেডলিফ্ট ৱৰ্কআউট কৰিম। আজি মই বৰ বেছি হেভি ৱৰ্কআউট কৰা নাই, যিহেতু ইনজুৰি হৈ আছে। মই 180 কেজিৰ 3টা ছেট লৈছোঁ। প্ৰথম 2টা ছেট 2টা ৰেপছৰ, আৰু লাষ্টৰ ছেটটো 4টা ৰেপছৰ। গতিকে ইনজুৰিৰ কাৰণে মই 200 কেজি বা তাতকৈ ওপৰৰ মই ডেডলিফ্ট আজি ট্ৰাই কৰা নাই। মই 180 কেজিতেই সীমাবদ্ধ হৈ আছোঁ।
ইয়াৰ পিছতে অলপ আপাৰ বেকৰ ৱৰ্কআউট কৰিম। ইয়াতো বৰ বেছি হেভি নাযাওঁ, জেনেৰেলি বহুত হেভি ৱৰ্কআউট কৰোঁ মই, তো আজি অলপমান লাইট ৱৰ্কআউট কৰিম। যেনে এতিয়া বেণ্ড অভাৰ ৰ' খুব লাইট মাৰিছোঁ মই, আৰু তেনেকৈ বাকীকেইটা ৱৰ্কআউট মই খুব লাইট ৱেইটৰ কৰিম বা বডি ৱেইটৰ কৰিম। তেতিয়াহ'লে জিমৰ পৰা আহিলোঁ আৰু আপোনালোকে দেখিলে মই কেনেকৈ ৱৰ্কআউট কৰিলোঁ নিজৰ লৱাৰ বেকক প্ৰেছাৰ নিদিয়াকৈ, তাৰ ওপৰত এক্সট্ৰা লোড নিদিয়াকৈ। গতিকে ডেডলিফ্ট মই অলপমান ব্লক দি পিনে মেটৰ সহায়ত অলপ হাইট দি পিনে কৰিলোঁ যাতে লৱাৰ বেকত প্ৰেছাৰটো কম পৰে। বাকীখিনি ৱৰ্কআউট খুব লাইট ৱৰ্কআউট কৰিলোঁ। ডেডলিফ্টো বৰ বেছি হেভি নগ'লোঁ, 180 কেজিতে লিমিটেড হৈ থাকিলোঁ। জেনেৰেলি 200 কেজিৰ ওপৰত মই ডেডলিফ্ট মাৰোঁ, গতিকে আজি মই বেছি প্ৰেছাৰ দিয়া নাই লৱাৰ বেকত। আৰু আজি বুলিয়ে নহয়, প্ৰায় এসপ্তাহমান মই এনেকুৱাকৈ ৱৰ্কআউট কৰিম, অলপমান লাইট ৱৰ্কআউট, যাতে মোৰ ইনজুৰি হোৱা মানে এৰিয়াটোত বেছি প্ৰেছাৰ নপৰে। আৰু যেতিয়া ৰিকভাৰ হৈ যাব তেতিয়া আকৌ আগৰ দৰে হেভি ৱৰ্কআউট কৰিম। গতিকে এইটোৱে যে ইনজুৰি হৈ থাকিলে ৱৰ্কআউট কৰিব পাৰি, কিন্তু অলপমান সাৱধানতা অৱলম্বন কৰিব লাগে। কাৰণ বৰ বেছি ৰেষ্ট দিলেও কি হৈ যায়, মানে বডিটো ইউজটো হৈ যায়, পিছত আকৌ আপোনাৰ জিম কৰিবলৈ মন নকৰিব বা আপোনাৰ পাৱাৰো বহুত কমি যাব। তো সেইটো কাৰণে মই মোৰ পলিচিটো হ'ল, ইনজুৰি হৈ গ'লে মই বৰ বেছি ৰেষ্ট নিদিওঁ, ৱৰ্কআউট কৰি থাকোঁ, কিন্তু অলপমান লাইট ৱৰ্কআউট কৰোঁ বা অলপমান ৱৰ্কআউটৰ ডিজাইনবোৰ চেঞ্জ কৰোঁ। গতিকে আজিৰ ভিডিঅ'টো এইটোৱেই। ভাল পালে নাই মোক কমেণ্টত জনাব। থেংক ইউ।